জুবিন গাৰ্গৰ কেইবাটাও গান শুনিলোঁ। আমি এতিয়া আপোনাৰ পৰা আৰু জানিব বিচাৰিছোঁ যে আপুনি গান গোৱাৰ আঁৰত মানে অনুপ্ৰেৰণা হিচাপে আপুনি কাক ক'ব বা কি বুলি ক'ব? অনুপ্ৰেৰণাৰ আঁৰত কাৰ নাম ল'ব? এতিয়া গানৰ কথা বুলি ক'লেতো এতিয়া মই যাৰ গান গাই আছোঁ এতিয়া বৰ্তমান জুবিন দাৰে গান গাইছোঁতো, আগৰ পৰা গাই আছোঁ। খুব ভাল তেনেকুৱাই আছোঁ, গাই আছোঁ, আজিলৈকে গাই আছোঁ। অনুপ্ৰেৰণাটো মানে জুবিন গাৰ্গৰ পৰাই পোৱা হৈছে গানৰ পৰা। ফিল্মত আপুনি মিউজিক দিছে, ফিল্মত আপুনি গান গাইছে, আৰু অডিশ্যন দিছে, আৰু বহুতখিনি আগবাঢ়ি গৈছে। আপুনি সৰু মোৰ এটা ষ্টুডিঅ' আপুনি খুলিছে। এতিয়া ভৱিষ্যতত আপোনাৰ আৰু নিশ্চয় সপোন আছে, সপোন পৰিকল্পনা কেনেকুৱা মানে আপোনাৰ? সপোনটো আছে বহুত, মানে চাই লওঁ কিমান আগবাঢ়ে। মানে মিউজিকত লাগি আছোঁ, আগলৈ যাতে ষ্টুডিঅ'টো আৰু ভাল ডাঙৰ এটা তাৰমানে মই ক'ব বিচাৰিছোঁ যে হয়তো কোনোবা এক্টৰ এক্ট্ৰেছ হ'ব বিচাৰে, কোনোবাই মিউজিক ডাইৰেক্টৰ হ'ব বিচাৰে, ঠিক তেনেকুৱা আপোনাৰো কিবা সপোন তেনেকুৱা? হয়, মোৰ সপোনটো হৈছে আপোনাৰ মিউজিক ডাইৰেক্টৰ, মানে ডাঙৰ এটা ষ্টুডিঅ' বনাই লৈ ধুনীয়াকৈ সেইটোৰ লগতে মানে মিউজিক ডাইৰেক্টৰ হ'বলৈ মানে। এতিয়ালৈকে আপুনি নিজাববীয়াকৈ কিমানমান গান ৰচিলে, কিমানমান গান সৃষ্টি কৰিলে? গান আছে এতিয়া বৰ্তমান হ'ব 80 মান হ'ব, 80টামান হ'ব। গানখিনি মই ইয়াত অডিঅ'খিনি বনাই বেলেগক দি দিছোঁ আৰু ভাইটি কেইজনমান আছে, সিহঁতে এক্টিং কৰে, সিহঁতে ভিডিঅ' বনাই, ভিডিঅ'টো এৰি দিছে আৰু ইউটিউবত চেনেল খুলি। এতিয়া আপোনাৰ নিজে গান গোৱা, নিজৰ দ্বাৰা সৃষ্টি কৰা এটা আৰু গান আমি শুনিব বিচাৰিম। হয়, মোৰ গান আছে, মই নিজে লিখিছোঁ আৰু প্লাছ নিজে মিউজিক দিছোঁ আৰু বড়ো নেকি? হয়, বড়ো গানটো। হয়, মই গাইছিলোঁ, ফিল্মত দিছোঁ গানটো। উঠনি উল্লেখ হৈছিলে, ফিল্মৰ নামটো দেখা জুমুই আছিলে। মোৰ লগৰ জাষ্টিছ বসুমতাৰী লিখিছে গানটো, জাষ্ট মই গাইছোঁ আৰু কণ্ঠত দিছোঁ। ঠিক আছে, গাই দিছোঁ। जिउआव नोंल'मोन, रावबो गैयामोन, बुजिस'हायामोन नोंनि अनगा। समाबो जोबनो गैयामोन नों खाथियाव थायोबोला। मानो गावस्रालांखो जोंनि मोजां मोननाय, मादायनि साजा मोनखो जोङो? बेनो नामा मोजां मोननाय? जायो नामा उसाव-बादाव? बेनो আলায়াৰন ফিল্মৰ এটি গীত গাইছোঁ দেই। ফিলাও